हेलो फ्रेंड्स जेहेतु मैं मोर लास्ट भिडिओ आपनलोक কৈছিলো যে মই মোর নেক্সট ভিডিওত आपनलोक कंडिशनल फर्मेटिंग और गुगल शीटत आपनलोके फर्मुला बिलाक केनेके एप्लाई करिब पारिब এই গুটেখিনি বিষয়ত মই आपनलोक শিকাবলৈ চেষ্টা কৰিম सो নিজে শিকক বেলে শিকক वेलकम बैक टू माय यूट्यूब चैनल लार्न एंड टीच तो पोन प्रथमते आपनलोके आपनलोकर गुगल शीट उलियाइ लওক जेनेके মই मोर लास्ट भिडिओत এইখিনি বস্তু आपनलोक কেনে কৰে মই গুটেখিনি বুজাই দিছিলো सो যদি আপুনি মোর এইটো ভিডিও ফার্স্ট দেখিছে তেনেহলে মোর লাस्ट যেটো ভিডিও হয় এই ভিডিওটো নিশ্চয় চাব তেতিয়া আপুনি গুটেখিনি বস্তু বুজি পাব सो कंडिशनल फर्मेटिंग কি হয় कंडिशनल फर्मेटिंग হয় যদি আপুনি আপোনাৰ কিবা এটা বস্তু যদি আপুনি কালাৰ স্কেলত যদি আপুনি কৰিব বিচাৰে হেতুৱে হৈছে कंडिशनल फर्मेटिंग মানে ধৰক এটা 15 পৰা 2 3 লৈকে আছে যদি এইখিনি বস্তু যদি আপুনি কালাৰত যদি আপুনি বুজাব বিচাৰে তেনেহলে কেনেকৈ বুজাব সেই বস্তুটো হৈছে कंडिशनल फर्मेटिंग তেনেহলে আপুনি ইয়াতে এই বস্তুটো যাব গৈ কিনে ইয়াতে যেটো कंडिशनल फर्मेटिंग বুলি আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ পপ আপ আহি যাব ঠিক আছে আহাৰ পিছত আপুনি এই বস্তুটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ আপুনি টানি ল'ব 3 লৈকে ঠিক আছে টানাৰ পিছত আপুনি ইয়াতে ওকে ক্লিক কৰিব ওকে কৰাৰ পিছত ইয়াতে আহিব কালাৰ স্কেলত আহাৰ পিছত আপুনি যেটো হিচাপত ভাবে যেটো হিচাপত কৰে ধৰক এটা মই চাওক মই সৰুৰ পৰা ডাঙৰৰ পৰা সৰুলৈকে কৰিব বিচাৰো ধৰক ডাঙৰখিনি গ্ৰীন হ'ব তলখিনি ৰেড হ'ব আৰু মাজৰখিনি ইয়েলো হ'ব তো এই বস্তুটো যদি মই কৰিব বিচাৰো তো মই এইটোত ক্লিক কৰিম ধৰক আপুনিও যদি অফিচিয়েল কাম কৰে তেনে এটা আপুনি বুজি পাব তো এইটো আপুনি এনেকৈ ক্লিক কৰি ধৰক এইটো উল্টা হৈ আছে ন এটা মই সিধা কৰিম তো এইটো ইয়াতে মই ইয়াতে কি দি দিম ইয়াতে দি দিম আপুনি ৰেড দি ইয়াতে দিম আপোনাৰ গ্ৰীন টু ক্লিক কৰিম ঠিক আছে কৰাৰ পিছত চাওক এইটো হৈ গ'ল ইয়াতে 50 আছে তো ইয়েলো আমাক কোনখিনি লাগে ইয়েলো আমাক ধৰক এতিয়া লাগে 20 পৰা তো চাওক এইটো গ্ৰীন টু তলত নামি আহিল ইয়েলো তো লাহে লাহে হৈ গ'ল আৰু একদম তলত ৰেড তো এইটোৱে হৈছে कंडिशनल फर्मेटिंग তো আপোনালোকৰ যি ব্ৰেইন আছে হে ব্ৰেইনটো খটুৱাই আপুনি এই বস্তুখিনি নিজে ভাবি লব এনেকৈ আপুনি কেনেকৈ কি কৰিব পাৰে এই গুগল शीटখনত গোটেইখিনি কৰিব পাৰিব মই জাস্ট আপোনালোকক বেসিক যিখিনি আইডিয়া হয় সেইখিনি বস্তু আপোনালোকক বুজাই দিছো তো এতিয়া আহো মই ফৰ্মুলাত তো যেতিয়া আপুনি কিবা এটা ফৰ্মুলা ইউজ কৰিবলগীয়া হয় তেনেহলে সদায় আপুনি প্ৰেছ কৰিব লাগিব কি ইকুৱেল আৰু ইকুৱেল যেতিয়া প্ৰেছ কৰিব ইকুৱেল প্ৰেছ কৰাৰ পিছত আপুনি এনেকৈ এইডাল য'ত নিব ধৰক এইটো 16 এইটো 15 প্লাস মই কৰিম এইটো 15 ঠিক আছে তো কৰিম তাৰপিছত মই এন্টাৰ মাৰিম তো এনেকৈ হৈ গ'ল 30 15 প্লাস 15 30 মানে কেনেকৈ হ'ব মই বুজাই দি আছো আকৌ এবাৰ তো এনেকৈ আপুনি ইকুৱেল দবাই কিনে আপুনি সৰি এইটো এক্সট্ৰা এটা দবাই গৈছে তো এনে ইকুৱেল দবাই কিনে আপুনি এইটো 15ত আহিল প্লাস আপোনাৰ আকৌ এবাৰ আহি এনেকৈ এইটো 15 তো হৈ গ'ল 13 যদি এই গুটেখিনি বস্তু আপুনি কৰিব লাগে তো ইয়াতে এই জায়গাখিনি আপুনি এনেকৈ ডাবল ক্লিক কৰি দিয়ক ডাবল ক্লিক মানে এনেকৈ টানি দিলে হৈ যাব আপোনাৰ গুটেখিনি বস্তু আহি যাব চাওক টোটাল আপোনাৰ 8 প্লাস 8 মিলি আপোনাৰ গুটেখিনি ইয়াতে আপোনাৰ 334 ধৰক এতিয়া আপোনাৰ ইয়াতে স্মল লেটাৰ হৈ আছে ঠিক আছে এইখিনি ধৰক আপুনি গুটে কেপিটেল কৰিব লাগে তেনেহলে আপুনি কেনেকৈ কৰিব ইয়াতে আপুনি ক্লিক কৰিব ইকুৱেল লিখিব ইয়াতে UPPER আপাৰ লিখি কিনে আপুনি এনেকৈ টানি দিব গুটেখিনি সৰি ইয়াতে ভুল হৈছে এক সেকেন্ড একদম ভুল হৈছে সৰি ইয়াতে আপুনি দিব ইকুৱেল শিট ইয়াতে দিব আপোনালোকে ইকুৱেল দি UPPER এটা দিব আপাৰ এইটো ক্লিক কৰিব ঠিক আছে এনেকৈ ক্লিক কৰাৰ পিছত এই বস্তুখিনি আপুনি এনেকৈ টানি দিব টানি কৰি দিব ইয়াতে ওকে চাওক এইটো চাওক এইটো স্মল আছিল এইটো কেপিটেল হৈ গ'ল দেখিছে তো ইয়াতে আপুনি সেম এনেকৈ আৰু এনেকৈ টানি দিব চাওক এইটো আপোনাৰ কেপিটেলটো হৈ গ'ল আপাৰ আৰু এতিয়া ইয়াতে হৈছে এটা কথা ইয়াতে যেতিয়া ক্লিক কৰে এই বস্তুখিনি চাওক ইয়াতে ফৰ্মুলা আপাৰত দেখুৱা আছে তো এই বস্তুখিনি যদি আপুনি আৰু বেলেগত কপি পেষ্ট কৰিবলগীয়া হয় তেনেহলে এনেকৈ আপুনি টানি ল'ব টানি ইয়াতে কন্ট্ৰল C দবাব ঠিক আছে দবাই কিনে যদি বেলেগত আৰু কপি পেষ্ট কৰিবলগীয়া হয় আপুনি ডাইৰেক্ট কন্ট্ৰল V দবাই দিলে নহ'ব আপুনি মাউসেৰে এনেকৈ ৰাইট ক্লিক কৰিব কৰি কিনে ইয়াতে চাওক পেজ স্পেচিয়েল বুলি আছে ঠিক আছে পেজ স্পেচিয়েলত আপুনি কৰাৰ পিছত ইয়াতে পেজ ভ্যালু অনলি তো এইটো যেতিয়া দিব তেতিয়াহে আপোনাৰ ইয়াতে এনেকৈ আহি যাব মানে এইটো বস্তু কি হয় মই বুজাই দি আছো ঠিক আছে ধৰক এতিয়া আপুনি ইয়াতে ক্লিক কৰিছে ইয়াতে ক্লিক কৰোঁতে কি চাওক সুজিত কুমাৰ চাও এই নামটো ইয়াতে আহি গৈছে কিন্তু এইটো ক্লিক কৰোঁতে চাওক আপোনাৰ কেনেকৈ আহিছে মানে ইয়াতে ফৰ্মুলাখিনিহে এড হৈ আছে তো সেইটো কাৰণে আপুনি ৰাইট ক্লিক কৰি আপুনি ইয়াতে পেজ স্পেচিয়েলত গৈ কিনে পেজ ভ্যালু কৰি কিনেহে আপুনি গোটেইখিনি পেষ্ট কৰিব লাগিব ঠিক আছে তো ইয়াতে আপোনাৰ ফৰ্মুলা ঢেৰ আছে যেনেকৈ আপুনি ধৰক এতিয়া প্লাস কৰিব লাগে তেনেহলে আপুনি ইকুৱেল দি কিনে ইয়াতে আপুনি সাম দিব পাৰে সাম দি কিনে আপুনি এনেকৈ টানি দিব
এনেকৈ আপুনি টানি দিব চৰি দেই ভুল হৈছে আকৌ এবাৰ ভুল হৈছে এনেকৈ আপুনি কাটি লওক ঠিক আছে কাটি কিনে এনেকৈ ইকুৱেল দিয়ক ইকুৱেলি চাম দিয়ক চাম দি কিনে চামটোত এনেকৈ ক্লিক কৰক ক্লিক কৰি এনেকৈ এইটো টানি দিয়ক টানি যদি আপুনি ইয়াতে অ'কে কৰি দিয়ে ইয়াতে চাওক 334 হৈ গৈছে মানে এই গোটেইখিনিৰ কেলকুলেট এই চাওক 334 নে ইয়াতে 334 আহি গৈছে তো এনেকৈ আপোনালোকে গোটেইখিনিৰ ফৰ্মুলাখিনি এড কৰিব পাৰিব গোটেইখিনি বস্তু এনেকৈ এড কৰিব পাৰিব ইয়াতে ঢেৰ ফৰ্মুলা আছে গোটেইখিনিতো ময়ো বুজি নাপাওঁ একচুৱেলি ইয়াতে যিখিনি ফৰ্মুলা আছে না যোনে এক্সেলখন এই ছিটখন বনাইছিলে সি নিজেও নাজানে চাগে ঠিক আছে যিমানে আপুনি ছিটখন ইউজ কৰিব যিমানে আপুনি মাইক্ৰ'ছফ্ট এক্সেল বা স্প্ৰেডশ্বীট গোটেইখিনি বস্তু যিমানে ইউজ কৰিব সিমানে আপোনালোকে ইয়াৰ ওপৰত যিটো নলেজ হয় সেইটো বাঢ়ি গৈ থাকিব সো আজিলৈকে এইখিনিয়ে তো যদি মোৰ আপুনি ভিডিওটো ভাল পালে তো নিশ্চয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি বেল আইকনটো এতিয়াও দবাই নাই কাইন্ডলি প্ৰেছ বেল আইকনটো প্ৰেছ কৰি দিব সো মই মোৰ ভিডিওত আপোনালোকক কিবা এটা শিকাবলৈ চেষ্টা কৰোঁ আশা কৰোঁ আপোনালোকে নিশ্চয় কিবা নহ'লে কিবা এটা হ'লেও সৰু হকে হ'লেও আপোনালোকে কিবা এটা নহ'লেও শিকিব পাৰিছে তো আজিলৈকে এইখিনিয়ে মই মোৰ নেক্সট ভিডিওত আকৌ এটা কিবা এটা আপোনালোকক শিকাবলৈ মই চেষ্টা কৰিম সো টিল দেন টাটা বাই বাই ধন্যবাদ